কচু পিটিকা বাৰু কাৰ কাৰ প্ৰিয়, মোৰ কিন্তু কচু পিটিকা খুব প্ৰিয়। মায়ে ৰাতিপুৱাই ধান পানী দিছিল আৰু ময়ো হাউতকেনে গৈ পেলাই কচু কেইডালমান বুটলি আনিলোগৈ, কাৰণ ধান পানী দিয়া জুইখিনিত কচু পাতত দিবলৈ খুব ভাল। আৰু লগতে ছিঙি ল'লোঁ কেইটামান কণ বিলাহীও, কচুও আনি দিলোঁ, কণ বিলাহীও ছিঙি দিলোঁ। আৰু ইয়াৰ পিছৰ কামখিনি পিছে মাৰহে, কাৰণ কচু পাতত দিবলৈ মই ভালদৰে বান্ধিব নাজানো। মায়ে এতিয়া কলপাত এখন অকণমান সেকাই লৈ ধুনীয়াকৈ কচুখিনি তাত দি দিছে আৰু তাতে দিছে কণ বিলাহী কেইটা, দুটা জলকীয়া আৰু কেইফুটামান ৰচুন। এতিয়া মায়ে এইখিনি পাক খুৱাই পেলাই বান্ধি ল'ব। আমি সকলোৱে বাহিৰত যত যিমান খাই থাকিলেও কচু পিটিকা, আলু পিটিকা, বেঙেনা পিটিকা, বিলাহী পিটিকা এইবোৰতহে আমি আচল সোৱাদটো পাওঁ, নহয়নে বাৰু? এইবিলাক আচলতে আমাৰ থলুৱা খাদ্য, আমাৰ জুতি, আমাৰ একেবাৰে প্ৰিয় খাদ্য। এতিয়া কচুখিনি বন্ধা হৈ গ'ল ধুনীয়াকৈ। মায়ে এতিয়া ইয়াৰে ফুটছাইখিনিতে কচুখিনি ধুনীয়াকৈ দি দিব। আৰু এয়া কচু হ'ল, কচুখিনি নিমখ তেল সানি পেলাই এতিয়া খাব পৰা হ'লগৈ। তো আজি মোৰ ভাত সাজত আছে আলু পিটিকা, কচু পিটিকা, অকণমান ভোট জলকীয়াৰ তেল আৰু ইমানেই। বাই বাই, আকৌ লগ পাম।